আৰম্ভ কৰি দিছো। নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিহু পালেহি, ৰঙালী বিহু, আমাৰ অতি মৰমৰ ৰঙালী বিহু। গতিকে ৰঙালী বিহু বুলি আচলতে এইকেইদিন ব্যস্ততাও বাঢ়িছে। ব্যস্ততা বাঢ়ি গৈছে। ৰঙালী বিহু বুলি ক'লে এনেই চাফ চিকুণৰ পৰা আদি কৰি উখল গোটেইখিনি মাখলে গোটেইখিনি কৰিবলগীয়া হয়, একেবাৰে আগফালৰ পৰা একেবাৰে পাছফাললৈকে। গতিকে আমি এইকেইদিন বহুত ব্যস্ত, আগফাল পাছফাল পূৰা চাফাই কাম ষ্টাৰ্ট কৰি আছোঁ। সম্পূৰ্ণ শেষ হোৱা নাই আৰু দুদিনমান বাকী আছে, আৰু দুদিনমানৰ পিছত কামখিনি কমপ্লিট হৈ যাব। আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'ত আমি কিমান চাফা কৰিলোঁ, কেনেকুৱা কৰিলোঁ। বিহু বুলি যিহেতু এইবাৰ প্ৰথম বিহু, বিয়া পতাৰ পিছত এইটো মোৰ প্ৰথম বিহু। দিনত বহুত ব্যস্ত হৈ থকাৰ কাৰণে আমি ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু নহ'লে। ইমান দিনটো কাম বন কৰি মেলি আজৰি হৈ মানুহৰ কিবা এটা খাব মন যায়। খাম বুলি ভাবি আছিলোঁ, কি খাম ভাবি আছিলোঁ, কিন্তু ভাবি থাকোঁতে কি হ'ল, আমাৰ সময়টো গুচি গ'ল, ভাত খোৱাৰ টাইম হৈ গ'ল। ভাবি গধূলি আমি সদায় খোজকাঢ়োঁ আধা ঘণ্টা, মা দেউতা মই আৰু জুমন সকলোৱে খোজকাঢ়োঁ আধা ঘণ্টা। খোজকঢ়াৰ পিছত সকলোৱে চাহ খালোঁ। চাহ খাই মেলি এতিয়া ভাবি পালোঁ যে পানীপুৰি আনি থোৱা আছিলে, ৰেডিমেড পানীপুৰি। আপোনালোকে খাইছেনে নাই এইটো গম পোৱা নাই, হ'লেও খাই চাবচোন বাৰু। খাই ভাল লাগে। ভাল লাগে। আমি এদিন খাই পাইছোঁ বাৰু, আগতে খাইছোঁ। আজি আকৌ খাওঁ, মানে দিনটো আজি গৰম বহুত হোৱাৰ কাৰণে আকৌ খাবও মন গৈছে, অকণমান খাম আৰু। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, পানীপুৰি ভিডিঅ'টো চাওঁ, পেকেটটোৰ ভিতৰত কি আছে চাই লওঁ। আপোনালোকে দেখুৱাই আছে। এইটো চাওক, ৰেডিমেড পানীপুৰি পেকেট। ইয়াৰ দাম কিমান আছিলে? 40 টকামান ল'ব। 40 টকা দাম দেই। চাওঁচোন ৰ'ব, ইয়াৰ ভিতৰত কিনো আছে, খুলি চাওঁ। এইটো মানে হেৰি তেলত দিলে মানে উঠি যাব চাগে ন? সেইটো যোনটো মানে পানীপুৰি যোনটো সেইটো এনেকুৱা আছে। এইটো কি? চুইট চাটনি। এইটো মিনি চাটনি। এইটো চাটনি দিছে, এইটো চাটনি কি দিছে? ইয়াৰ ৰেচিপিটো লিখা আছে। এবাৰ বনাইছিলা নহয়? বনাইছিলোঁ। এইটো এটা দিছে, এইটো দিছে, আৰু কি দিছিলে? এইকেইটাই। এইটো এটা আৰু এটা পেকেট আছে। এইটো আমাৰ আগৰ পেকেটত থাকি গৈছিলে, গতিকে আমি মিক্স কৰি চব খাই দিম। এতিয়া কেনেকৈ বনাওঁ চাওকচোন, আমি কেনেকৈ বনাই আছোঁ। আপোনালোকক এটা বস্তুৱে দৰকাৰ হ'ব, পেকেটিং নাথাকে, সেইটো হৈছে আলু। আপোনালোকে এই বস্তুটো কিনি আনিলে আলুটো নিজে ঘৰত বইল কৰি ল'ব লাগিব। বাকী বস্তুখিনি গোটেইখিনি ইয়াতে দি আলু দিছে। বইল কৰি পিটিকি থোৱা আছে। গতিকে আমাৰ ভিডিঅ'টো দেৰি নহয়। আদা, তাৰপিছত আৰু কি, ধনিয়া ন? ধনিয়া অলপ দি দিলে ভাল লাগিব খাই। জলকীয়া অলপ দি দিলে ভাল লাগিব। জলকীয়া অলপ দি দিব। তাৰ লগত এইটো মিক্স কৰিব লাগিব নেকি, মিনি চাটনি পেষ্ট। এইটো হেৰিটো এইটো আলুৰ লগত মিক্স কৰাটো, আৰু এইটো তোমাৰ পানীৰ লগত। এইটো মছলা হয়। মছলা। এই পটেটো দিছে নহয়, চিজনিং ফৰ মেছ পটেটো। ঠিক আছে, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহকচোন আমি বনাই চাওঁ, কেনেকুৱা হয় চাই লওক। আমাৰ পানীপুৰি। ফাইনেলি আমি লৈ ল'লোঁ। ফিনিছ হৈ গ'ল বনাই, এতিয়া খাবহে লাগে আৰু। বঢ়িয়া। এইবিলাক বস্তু
চাই মুখৰ আগলৈ ৰখি থাকিব নাই গতিকে লাহে লাহে দুটা মস্তি লাগিছে দেই সিদিনাতকৈ আজি বেছি ভাল লাগিছে ন বহুত কিন্তু টেষ্টি আছে আপোনালোকক আনি খাই চাবচোন খোৱা দোকানত মানে আনিব গ'লে 10 টকা 6টা দিয়ে নে 5টা দিয়ে ন তেনেকুৱা তাতকৈ এনেকৈ 40 টকা দি কিনি আনি গোটেইখিনি পালোঁ অকল ঘৰত আলুটোৱে বইল কৰিব লাগে বেলেগটো একো কৰিব নালাগে ঘৰতে আনি বনাই খুৱাই ভাল লাভ হ'ব সব জোখত আছে বঢ়িয়া আছে মজা খোৱা এইটো অহাই নাই যে খাই শেষে কৰি পেলালোঁ আৰু এই অকণমান আছেগৈ 1 2 3 4 5 6 7টা আছে 30টাৰ ভিতৰত আমি বহুত খালোঁ ন বহুত খালোঁ বাবা চুচি খাই শেষ কৰি পেলালোঁ খাই মস্তি লাগিলে আজিলৈ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব